মৰমৰ কণ্ঠশিল্পী মাধৱ ৰঞ্জন দা। মৰমবোৰ বাঢ়িছে মোক তুমি কোন জানানে দুইখন বহাদৰে হেৰে কুতুকাৰে মৰমবোৰ আমাৰ ডিব্ৰুগড়তে এইবাৰ ভেলাঘৰ বনিলে আৰু ৰংঘৰ বনিছে তাতে। বনিছে আপোনালোকে আৰু এইটো বেক চাইডটো ভেলাঘৰ মজা বনিছে দেই। যিয়ে নহওক ইমান ডাঙৰ এটা যে সাহস কৰিছে বনাবলৈ, আৰু আমাৰ অসমৰ যি সৌন্দৰ্য প্ৰকৃতিৰ ৰংঘৰ শিৱসাগৰ তাৰে অনুকৰণ কৰি বনোৱা হৈছে এইটো। যি নেকি আমি ভীষ্মক মানো, তাৰে এইটো ভীষ্ম বুলি কয়। এয়া মঞ্চত ক্ষমাশ্ৰী লাহন। ধন্যবাদ ক্ষমাশ্ৰী, তোমাৰ উচ্চত ভৱিষ্যত কামনা। আৰু তৃতীয় স্থান অধিকাৰ কৰিছে পিছদিনা শইকীয়া। এয়া মঞ্চত পিছদিনা শইকীয়া।
চলিলে যিহেতু অলপ টকা মাৰিলে সেইটো কাৰণে তাৰপৰা বিক্ৰী কৰিছিলোঁ এইফালে চাহপানী বনাই আছিলে ঠিক আছে লগাইছে বিপরে মরি বলে হইতে নকরু জাতি বর্ষা বলে জীবন দিব পারু বিপরে মরি বলে হইতে নকরু জাতি বর্ষা বলে জীবন দিব পারু ও মই দুই তার পাদরে ও মিয়া ও মই জাতি তার দে দেখা দরা ও মই জাতি তার দে বিধিখন বননে আনিছিলে মা